কি হ'ল? আজি স্কুলত এক্সাম আছে, কলম এটা কিনিবৰ কাৰণে পইচা 10 টকা এটা দিবচোন। কালি পঢ়ি এটা কিনিবৰ কাৰণে পইচা দিছিলোঁ নহয় মই তোক। সেইটো কটিয়াই লৈ কিনে মোক নিদিলে নহয়। গুনাই ল'ব লাগিছিলে আকৌ। যি হ'লেও আজি স্কুলত কি এক্সাম আছে? অংক আছে। হয় নেকি? ইয়াতে গাঁৱত লতে সোমাই আছে পইচা কেইটামান, তাই 10 টকা এটা লৈ যাবি। হ'ব বা। পইলা, আজি স্কুলত এক্সাম থকা নহয় নেকি? তই ইমান দেৰিলৈকে শুই আছ যে? কালি অলপ দেৰিলৈকে পঢ়িলোঁ যে টোপনি ধৰি আছে গৈ। উঠো না, ইমান দেৰিলৈকে নুশুৱে। মোৰ ভাত ৰেডি হ'লেই। তই গা পা ধুই কিনে সোনকালে ৰেডি হ, নহ'লে পুতুকণ সিহঁতি পাবহি এতিয়া। গা চা ধুই নাথাকোঁ দেই, হুলীয়া লাগিছে। নেপায় গা নুধুৱাকে যাবলৈ। গাটো ধুই ল, তেতিয়াহে মা সৰস্বতী লগ ল'ব আকৌ। হয় নেকি? ঠিক আছে তেতিয়াহ'লে গাটো ধুয়ে লওঁ। যা সোনকালে ধুই আগে। মই ভাতখিনি ঠাণ্ডা কৰি থৈছোঁ মোবাইল লৈ কিনে। দেউতা, মই গৈছোঁ দেই। যা যা, ভালকৈ যাবি, ভালকৈ পৰীক্ষা দিবি আৰু। আজি প্ৰথম দিনাই অংক। মই এনেও অংকত গাধা। অংকহে চমুকৈ জানিলেনো। মই আকৌ নাজানোঙেই যে। মোৰ পৰা চাই চাই লিখিবি ক। পৰীক্ষাত ওচৰা ওচৰিকৈ বহিব দিলেহে হৈছে আকৌ মাষ্টৰে। তোৰ পৰা চাবলৈ এখন বেঞ্চত দুটাকৈ জানো বহিব দিবই। তেতিয়া তই মোৰ ওচৰত বহি ল'বি ক। পাছত আকৌ তই চাবলৈ নিদিওঁ বুলি নকবি ক। নকওঁ কেলৈ কম ক। দাদী, কলম এটা দিয়কচোন। আজি এক্সাম আছে নেকি তহঁতৰ পুতু? দাদী, এক্সাম আছে আজি। কেইটকীয়া কলম লাগে? 10 টকীয়া এটা দিলেই হ'ব। ৰ'দে চাওঁ। হয় মা, গৈছোঁ দেই মই। যা ভালকৈ এক্সাম দিবি দেই। মা, পাপাকো কৈ দিবি পৰীক্ষালৈ ল'ৰাটো গৈছে বুলি। হ'ব, কৈ দিম মই। মখনা, হ'ল নাই তোৰ? হ'ল বৈ। তহঁতি পালিহি? বল এতিয়া। পুতু, হয় এইটো তোৰ কলমটো। সেইদিনাখনি লৈছিলোঁ যে। নালাগে, তোৰ আছে জানো? নাই আকৌ। নাথাকিলেও ক, তোৰ কলমটো ইমান দিন লিখিলোঁহে যে। নাই যদি তেতিয়াহ'লে স্কুলত আজি এক্সামত কিহেহে লিখিবি? আঙুলিয়ে লিখিব পাই আকৌ। নালাগে, সেইটো তয়ে থৈ দে। মই আজি নতুনকৈ এটা কিনিলোঁহে যে। পাছত আকৌ তই বেয়া নাপাওঁতো। নাপাওঁ, কিহৰ কলমটোৰ লগত বেয়া পাবলৈ আছে ক। বৈ এতিয়া যাং বৈ যি হ'লেও, নহ'লে মানে স্কুলত গালি খাব লাগিব মাষ্টৰৰ পৰা।